নমস্কাৰ বন্ধুসকল মই পাৰ্থপ্ৰতিম বৰাই আপোনালোক সকলোকে গুগলি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি উপস্থিত আছোঁ জাগিৰোডৰ দেওশাল মন্দিৰ আৰু মোৰ লগত আছে গুণমণি পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম গুণমণি কলিতা আজি আহিলোঁ দেওশাল মন্দিৰত পাৰ্থই লগ কৰিলে বহুতেই ভাল লাগিছে আজি বিভিন্ন জাতিৰ সমাগম দেখিছোঁ আপোনালোকেও আহিব ভাল লাগিব বহুত ভাল লাগিব আৰু দুইজন আহিলোঁ একেলগে আৰু পৰিৱেশটো বহুত ভাল লাগিলে আৰু আপোনালোকেও আহিব ইয়াতে দেওশাল মন্দিৰলৈ আৰু মই পৰিৱেশটো দেখাই আছোঁ এটাই বহুত প্ৰব্লেম হয় মই মানুহৰ আগত কথা ক'বলৈ একেবাৰে লাজ পাওঁ আৰু সেইকাৰণে এই গুণমণিয়ে কৈছে তই মানুহৰ আগত কিবা এটা কওঁ আচ্ছা মই সাক্ষাৎকাৰ ল'ব চেষ্টা কৰিম আৰু তেখেতসকলৰ পৰা মই ইমান এই মন্দিৰৰ বিষয়ে ইমানখিনি জ্ঞান নাই সাক্ষাৎকাৰখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আমাৰ ইয়াতে এইটো চাৰি ভাই গুৰু বুঢ়া মহাদেৱ দেওশাল বাবা থান বুলি কয় প্ৰথমতে ইয়াতে সৃষ্টি হৈছিলে প্ৰথম নিজে হৈছিলে এইটো মন্দিৰ প্ৰথম নিজে নিৰ্মাণ হোৱাৰ পিছত ইয়াতে যোন নেকি দেউৰী আছিলে বাঘৰ পিঠিত উঠি অহা যোৱা কৰিছিলে কৰাৰ পিছত যেতিয়া আপোনালোকৰ এনেধৰণে চলিবলৈ ধৰিলে ধৰাৰ পিছত এইটো আগৰ নেকি যিটো পুৰণা দেউৰী আছিলে সিটো দেউৰীটো মানে মৰাৰ পিছত ইয়াতে আৰু মানে নতুনকৈ মন্দিৰ নিৰ্মাণ কৰি এতিয়া এনেকৈ পূজা পাতল চলি আছে আৰু আপোনাৰ ইয়াত যাৰ যি আশা হয় সকলো পূৰণ হয় কিছুমানৰ সন্তান নহয় সন্তান লাগে বুলি কৈ ইয়াত কিবা কৰে আশা পূৰণ হয় কিছুমানৰ যিকোনো আশা মানে পূৰণ হয় ইয়াতে যোনে যি আশা পূৰণ কৰে আমাৰ চাৰি ভাই গুৰু বুঢ়া মহাদেৱ দেওশাল বাবাই আশাবিলাক পূৰণ কৰে আৰু অজস্ৰ ভক্তৰ সমাগম ঘটিছে এই দেওশাল মন্দিৰত আৰু মই দেওশাল মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক দেখুৱাবলৈ আহিছোঁ আৰু মন্দিৰৰ ভিতৰত মই আহিছোঁ সোমাইছোঁহি আৰু ইয়াত দেওশাল মন্দিৰৰ ভিতৰৰ ভাগ মই আপোনালোকক দেখুৱাইছোঁ অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশত এটা মনোমোহা বেক চাইডে এটা পাহাৰো আছে আমি চামগৈ অকণ দেৰিকৈ আৰু ইয়াৰ পৰা তিতা জখলা বুলি কয় এখন জেগা আছে আমি সেই জেগাখনলৈ যাম তাতো এটা মন্দিৰ আছে বুলি কৈছে আৰু সেই মন্দিৰ ভাগো আপোনালোকক দৰ্শন কৰা এনেকুৱা ধৰণৰ আমি সত্ৰ মন্দিৰ আদি আমি আপোনালোকক দৰ্শন কৰাই যাম আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ